যোৱাকালি কেন্দ্ৰীয় কেবিনেটত আমি জানিব পাৰিছোঁ যে 5খন ৰাজ্যৰ অতি কমেও 15টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৰাণত আহি তেখেতে কৈ থৈ গৈছিলে যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 6 জনগোষ্ঠী 6 মাহৰ ভিতৰত জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আজি 8টা বছৰ অতিক্ৰম কৰিলে, কিন্তু আলোচনাৰ পিছত আলোচনা কৰি থকাহে আমি পৰিলক্ষিত হৈছে। কিন্তু অসমৰ যি 6 জনগোষ্ঠী, এই 6 জনগোষ্ঠী আচলতে যিখিনি প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰ দিয়াৰ ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰ মিষ্টাচাৰ আচৰণ লৈ আহিছে। আৰু এটা অতি পৰিতাপৰ বিষয় যে অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত কিন্তু এটা মন্ত্ৰীগোট গঠন কৰিছিলে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে এটা মন্ত্ৰীগোট গঠন কৰিছিলে। আৰু সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন কিন্তু ইতিমধ্যে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই পোৱা বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৈছে। গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে অসমৰ যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনে আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী যিসকল আমাৰ লোক আছে, সেই লোকসকলক তেখেতে ভাল নাপায়। আৰু তেখেতলোকৰ যি দাবী, সেই দাবীৰ প্ৰতি তেখেতলোকে কোনো ধৰণৰ সহমত আগবঢ়া নাই। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি সকীয়াই দিব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ লগতে টাই আহোমক যদি জনজাতি মৰ্যাদা যদি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু অনাগত যিবিলাক আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত কিন্তু আমি তেখেতলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি সাজু আছোঁ।